বহুত দিনৰ পিছত নতুন কামৰ খবৰ এটা পাইছোঁ আৰু সেয়েহে মই কামলৈ গুচি আহিলোঁ। ভিডিঅ'টো বনোৱা নহ'ল, কামৰ মাজৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আৰু ইমান কষ্টৰে লিণ্ডাৰবোৰ ভাঙিব লগা হৈছে। বহুত দিনৰ আগতে মানে লিণ্ডাৰবোৰ বনাই থোৱা আছিলে আৰু বহুত কষ্টৰে লিণ্ডাৰবোৰ ভাঙি আছোঁ। আৰু লিণ্ডাৰবোৰ ভাঙি শেষ হোৱাৰ পিছত গোটেই হাতৰ অৱস্থা মানে একেবাৰে অৱস্থা নাই। আৰু লিণ্ডাৰবোৰ ভাঙোঁতে পকাবোৰ চকুলৈ চিটিকি আহে বুলি চশমা পিন্ধি লৈছোঁ। চশমাযোৰ পিন্ধা কোনো ষ্টাইল বুলি নহয়, আচলতে নিজৰ চকুৰ ছেফটিৰ কাৰণে পিন্ধিছোঁ। আৰু এইজন হৈছে আমাৰ মিস্ত্ৰীজনে ধুনীয়াকৈ ভাঙি আছে লিণ্ডাৰবোৰ। আৰু আজিৰ ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ কামৰ মাজৰ পৰাই, মানে ঘৰতে ভিডিঅ'টো আৰম্ভ কৰিম বুলি ভাবিছিলোঁ, কিন্তু বৰষুণৰ পৰা ঘপককৈ গুচি আহিলোঁ, কোনো ভিডিঅ' আৰম্ভ কৰা নহ'ল। আৰু লিণ্ডাৰটো ভাঙি আমি এনেকৈ লিণ্ডাৰটো ওপৰৰ পৰা পেলাই দিলোঁ। এইজন হৈছে আমাৰ হেড মিস্ত্ৰী আৰু এইজনো হৈছে হেড মিস্ত্ৰী আৰু মই যোগালী অকলে। প্ৰায় 15 ফুট মানৰ ওপৰত উঠি আছোঁ। কেনেবাকৈ যদি পৰি যাওঁ হাত ভৰি মানে একেবাৰে ভাঙি অৱস্থা নাইকিয়া হৈ যাব। আৰু সেই আগৰ লিণ্ডাৰটো ভাঙি থকা লিণ্ডাৰটো দেখিছে আপোনালোকে, সেই লিণ্ডাৰটো মই অকলে ভাঙিলোঁ। অকলে ভঙাৰ পিছত মোৰ হাতৰ মানে ঢৌ ফুটি অৱস্থা নাই, লাষ্টত দেখুৱাম বাৰু। আৰু সৌফালে দেখিছে কিবা চব্জি বাচি আছে। আৰু আমি এনেকৈ দিনটো কাম কৰাৰ পিছত মানে 5 বিলি সময়তে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু মিস্ত্ৰীজনে কিবা ধুনীয়া জমনি কথা এটা কৈছিলে আৰু সেইকাৰণে ধুনীয়াকৈ হাঁহি উঠিলে, হাঁহি দিলোঁ। আৰু এইফালে চাওক, প্ৰায় 15 ফুটৰ ওপৰত উঠি আছোঁ, তলত মানে অকল টক্টা পাৰি কিনে। আৰু এইফালে মিস্ত্ৰীজনে ধুনীয়াকৈ মানে লিণ্ডাৰটো ভাঙি আছে। মই প্ৰথমতে ভাঙি আছিলোঁ, কিন্তু মোৰ হাতত ঢৌ ফুটি অৱস্থা নাই। আপোনালোকে শেষত দেখুৱাম কিমান ঢৌ ফুটিছে আৰু ঢৌ ফুটিলে কিমান বিষ হয় আপোনালোকে নিশ্চয় জানেই চাগে। মই নোৱাৰা হৈ থাকিলোঁ মানে আজি। আৰু মোৰ বদলি মিস্ত্ৰীজনকে ভাঙিব দিছোঁ। তেওঁ ধুনীয়াকৈ ভাঙি আছে মানে বহুত টাইট হৈ আছে, কাৰণ 3-4 মাহমানৰ আগতে বনোৱা লিণ্ডাৰ এতিয়া যদি ভাঙিব লগা হয়, ভাঙিব লগা হোৱা নাছিলে, কিন্তু মিস্ত্ৰীয়ে আগৰ যিকেইটা মিস্ত্ৰী আছিলে সেই মিস্ত্ৰীকেইজনে অকণমান ভুলকৈ বনাই দিলে, সেইকাৰণে মানে আমি এতিয়া ভাঙিব লগা হৈ আছে। আৰু যিহে ঘাম ওলাইছে, কামৰ জেগাত ভিডিঅ' নবনালোঁ আৰু পোনে গা চা ধুই উঠি পাকঘৰলৈ সোমাই আহিলোঁ। আৰু ধুনীয়াকৈ মায়ে বনাই থৈছে পিঠাগুড়ি শাকৰ লগত অমিতাৰ ফুল। বাহ, তিতা তাতে পিঠাগুড়ি চব্জি, খুবেই ভাল পাওঁ মই পিঠাগুড়ি চব্জিৰ লগত অমিতাৰ ফুল। আৰু এইফালে মায়ে কি ভাজি বনাইছে জানো, মই ধৰিব পৰা নাই। আপোনালোকে নিজে এবাৰ চাওকচোন, ইমান ধুনীয়াকৈ তাৰমানে তেলত ফ্ৰাই কৰিছে। নিশ্চয় আলু আৰু পিঁয়াজ হ'ব চাগে। বাকী আজি পিঠাগুড়ি চব্জিৰ লগত খাম ভাত, আৰু এইফালে ভাজি চাজি আছে ধুনীয়াকৈ। বহুত ভোক লাগি আহিছে, কামতো আজি বহুত ভাগৰ লাগিলে, হাতৰো অৱস্থা নাই, ঢৌ চৌ ফুটি কিনে। আৰু এইফালে মই কলেজত যোৱা ইউনিফৰ্মটোকে পিন্ধিলোঁ, একদম কথা চথা ক'ব মন যোৱা নাই, সেইকাৰণে ভইচটো পিছত কভাৰ কৰিছোঁ। আৰু এইফালে ভাতটো ধুনীয়াকৈ খাই লওঁ পিঠাগুড়ি চব্জিৰ লগত। মায়ে এইফালে চবকে ভাত বাঢ়ি দি আছে আৰু ধুনীয়াকৈ ভাতটো খাই লওঁ। বহুত ভাগৰ লাগি আহিছে দিনৰ দিনডাল কষ্ট কৰা। সুপ্ৰভাত বন্ধুসকল, যোৱাকালি ভিডিঅ' আৰু বনাবলৈ মন নগ'ল। যোৱাকালি কষ্ট কৰা মানে কাম কৰাৰ হাতবোৰ আপোনালোকে চাওকচোন কেনেকুৱা ঢৌ ফুটি আছে। এইফালে বাওঁ হাতত এইটো আৰু সোঁ হাতত আপোনালোকে চাওক, এইটো এটা দেখিছে কেৰা আঙুলিত, আকৌ এইটো এটা, আকৌ এইফালে এইটো এটা। মানে বহুত কষ্ট হ'ল যোৱাকালি। তাতে মাৰ্টুলৰ নালটো আৰু বাঁহৰ আছিলে, তাতে কাপোৰ চাপোৰ বন্ধা নাছিলে, বহুত কষ্ট পালোঁ। আৰু যোৱাকালি ভিডিঅ'ত আপোনালোকে চাই কেনেকুৱা পালে এবাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। বাহিৰত গৈ এইখিনি ভিডিঅ' বনাব পৰা নাই, মানে বৰষুণে একদম বহুত বাধা দি আছে। ভাবিছোঁ এইখিনি ভিডিঅ'তে মালিনী থানত এবাৰ যাম আৰু আপোনালোকক মালিনী থানখন ধুনীয়াকৈ দেখুৱাম বুলি, কিন্তু বৰষুণে বাধা দি আছে আৰু ৰ'দ দিলে মইতো কামত যাব লাগিব। আৰু মই কাম কৰিলে মানে ঘৰখন ধুনীয়াকৈ চলে। আৰু আজিৰ ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ, আৰু কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব।